নমস্কাৰ, এই মুহূৰ্তত আইবৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ভয়ংকৰ খবৰ। একেলগে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব বাল্য বিবাহক লৈ কেইবাটাও ভয়ংকৰ খবৰ আহিছে। লগতে ভয়ংকৰ ভূমিকম্পৰ ফলত প্ৰায় 15,000 লোকৰ মৃত্যু হৈছে। একেলগে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ, ঈশ্বৰে এনেদিন কাকো যেন নিদিয়ে। ভূমিকম্পত পৰিয়ালৰ 25 জন লোকে হেৰুৱালে প্ৰাণ। মৃতদেহ সাৱটি চিঞৰি কান্দিলে ব্যক্তিয়ে। এনেদিন কাকো যেন নিদিয়ে। ভূমিকম্পত পৰিয়ালৰ 25 জন লোকে হেৰুৱাইছে প্ৰাণ। মৃতদেহত সাৱটি চিঞৰি কান্দিলে ব্যক্তিজনে। তুৰ্কী আৰু সিৰিয়াত সংঘটিত হৈছে 7.8 প্ৰাবল্যৰ এক বিধ্বংসী ভূমিকম্পত এজন সিৰিয়ান শৰণাৰ্থীয়ে তেওঁৰ পৰিয়ালৰ 25 জন সদস্যক হেৰুৱাইছে। শৰণাৰ্থীজনৰ নাম আহমেদ ইদ্ৰিছ। তেওঁৰ গোটেই পৰিয়ালে যুদ্ধ বিধ্বস্ত সিৰিয়াৰ পৰা পলায়ন কৰিছিল আৰু আশ্ৰয় বিচাৰি তুৰ্কী সীমান্তৰ এটা আশ্ৰয় গৃহলৈ আহিছিল। ইদ্ৰিছ নামৰ সিৰিয়ান ব্যক্তিজনে কৈছিল যে 2012 চনত মোৰ গোটেই পৰিয়ালটো আশ্ৰয় ল'বলৈ চাৰাইকিবলৈ আহিছিল। 2020 চনত সিৰিয়াৰ সেনাই পুনৰ চাৰাইকিব দখল কৰিছে। আমি ইয়ালৈ নিজৰ বাবে এটা সুৰক্ষিত আশ্ৰয়ৰ সন্ধানত আহিছিলো, কিন্তু ভাগ্যই আমাক লগ নিদিলে। যেতিয়া ব্যক্তিজন ইদ্ৰিছ মৰ্গত উপস্থিত হৈছিল তেতিয়া তেওঁ দেখিছিল যে চাৰিওফালে মৃতদেহবোৰ পৰি আছে। এই মৃতদেহবোৰৰ মাজত তেওঁৰ পৰিয়ালৰ সদস্যসকলক এটা এটাকৈ চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল। ব্যক্তিজনে কান্দি কান্দি কৈছিল যে ঈশ্বৰে মোৰ হৃদয়ত। আন এটা ভয়ংকৰ খবৰ হৈছে দেশত 5 বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে 669 গৰাকীৰ। সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য। 5টা বছৰত সমগ্ৰ দেশতে আৰক্ষীৰ জিম্মাত 669 গৰাকী ব্যক্তিৰ মৃত্যুৰ গোচৰ পঞ্জীয়ন হৈছে। বুধবাৰে ৰাজ্যসভাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য সদৰি কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2017 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ 31 মাৰ্চলৈ এই 5 বছৰত আৰক্ষীৰ জিম্মাত মুঠ 669 গৰাকী লোকৰ মৃত্যু হৈছে। মানৱ অধিকাৰ আয়োগে প্ৰদান কৰা তথ্যৰ উদ্ধৃতি দি লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত এই তথ্য দাঙি ধৰিছে। ৰায়ে দিয়া তথ্য মতে 2021-2022 বৰ্ষত আৰক্ষীৰ জিম্মাত মুঠ 175টা মৃত্যুৰ গোচৰ ৰুজু হৈছে। ঠিক একেদৰে 2020-21 বৰ্ষত 100টা, 2019-2021 বৰ্ষত 112টা, 2018-2019 বৰ্ষত 136টা আৰু 2017-18 বৰ্ষত 146টা মৃত্যুৰ গোচৰ ৰুজু হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। অধিকাৰ আয়োগে প্ৰদান কৰা তথ্য অনুসৰি এইদৰে 2017 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ 31 মাৰ্চলৈকে আৰক্ষীৰ জিম্মাত মৃত্যুৰ 201টা গোচৰত 5,80,74,998 টকাৰ আৰ্থিক সাহায্য গোচৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰিছে। মন্ত্ৰীগৰাকীয়ে অৱশ্যে ভাৰতৰ সংবিধানৰ 7ম সূচী অনুসৰি আৰক্ষী আৰু নিয়ম শৃংখলা বিষয় ৰাজ্যিক কৰ্তৃত্বৰ অন্তৰ্গত বুলি স্পষ্ট কৰি দিয়ে। মানৱ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰধানকৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে পৰামৰ্শ জাৰি কৰে আৰু লগতে মানৱ অধিকাৰ সুৰক্ষা আইন 1993 প্ৰণয়ন কৰিছে। এই আইনত প্ৰশাসনীয় বিষয়াৰ দ্বাৰা মানৱ অধিকাৰ উলংঘনৰ ওপৰত চকু ৰাখিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠনৰ নিয়ম আছে বুলি আন এটা ভয়ংকৰ খবৰ হৈছে অনাৰ কিলিং। গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবে যুৱতীক হত্যা নিজ পিতৃ মাতৃৰ। এগৰাকী 21 বছৰীয়া যুৱতীৰ তেওঁৰ সৈতে গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ পিছতে যুৱতীগৰাকীক নিজ পিতৃ মাতৃয়ে ডিঙি চুপি হত্যা কৰাৰ অভিযোগ উঠিছে। যুৱতীগৰাকী কোনো ব্যক্তিৰ সৈতে সম্পৰ্কত থকাৰ সন্দেহত তথা বিবাহ বহিৰ্ভূত গৰ্ভাৱস্থাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ্থে এই হত্যাকাণ্ড কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ ভাষ্যমতে হত্যাৰ পিছত দুগৰাকী আত্মীয়ৰ সহায়ত যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে মৃতদেহটো চিনাক্ত কৰিব নোৱাৰাকৈ এচিড ঢালি দিয়ে আৰু তাৰ পিছত জনশূন্য ঠাইত পেলাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে 4গৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে।